Welcome to my vlog. আপোনালোকৰ সবইতো ভালে ন লগতে মোৰো ভাল বিয়াত মানে ভালকৈ আছোঁ ফুৰিকে আছোঁ আৰু আজি পুৰা এটা মজা জেগা ফুৰিব আহিছোঁ আৰু চাই লওক কিমান এটা সুন্দৰ জেগা আছে এইপিনে যিমান ভালকৈ পাৰোঁ সিমান ভালকৈ আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম খালি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক So guys, চাই লওক কিমান ধুনীয়া এটা সুন্দৰ জেগাত আছোঁ মই লগত এজন আছে আমি সৰুৰ পৰা একেলগতে থকা এইজনে আছে যিহেতু পুৰা মানে সন্ধিয়া হৈ গ'লতো আমি সৰুৰ পৰা একেলগতে থাকোঁ আৰু আজি কেইবাবছৰ মূৰত কমেও 10-15 বছৰ মূৰত আজি লগ পাইছোঁ কমেও আমি 5 বছৰমানত আছোঁ মানে মানে তেতিয়াৰ পৰা আহি আমি এতিয়া মানে লগ পাইছোঁ খুব ভাল লাগিল লগ পাই আৰু ই ইয়াতে থাকে আৰু জেগাখনৰ নাম কি কালি পালোঁ লাইমিকুৰি ষ্টেচন বুলি কয় এইডোখৰ কি কৈছিলে লাইমিকুৰি ষ্টেচন ইয়াতে আছোঁ লাইমিকুৰি ষ্টেচন বুলি কয় এইখিনি জেগাখিনি আৰু ইয়াত টেনশ্যন আহে খুব মজা লাগে আৰু কাইলৈ ৰাতিপুৱা মানে মই 7 বজাত ঘৰলৈ যামগৈ আৰু একেবাৰে ইয়াৰ ৰুমত থাকিবলৈ আহিছোঁ আৰু খুব ভাল লাগিলে অলপ লগ পাই আৰু এইফালে মানে ৰাতি হৈছেতো সেইকাৰণে বস্তুটো ভালকৈ দেখুৱাব পৰা নাই কিন্তু ভালকৈ দেখুৱাম বুলি কৈছোঁ কিন্তু ভালকৈ দেখুৱাব পৰা নাই এইবিলাক ট্ৰেইন এখন আছে ইয়াতে মানে ট্ৰেইন এখন ওচৰৰ পৰা গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন বনাই আছে আৰু নিচে এখনো ভাঙি হয় নহয় বা এইখন এয়া এইটো ডবা নাই দেখিব পাইছে এইটো ডবা এটা নাই আৰু এফালে পূৰা মানে বনাই আছে আৰু কিছুমান যোনবিলাক বেয়া হৈছে সেইবিলাক লৈ গৈছে তাৰপৰা আৰু ভাল বস্তুবিলাক আনি ইয়াত লগাই আছে থাকে আৰু এয়া মজা জেগা